গাইস আপাৰ আছাম আহি পাই গলো গাইস ইয়াৰ পৰা এবাৰ নাজাৰা চাব পাৰে এইখন এখন বাগিচা এইখন আৰু আগতো চাগে আছে আমি যোৱা নাই এই চাকি কেনে মই ক'ত থাকিলো হা আগৰতে গাইস পোজ দিয়েছে খাবার রেডি লেটস গো গুড আফটারনুন গাইজ গুড আফটারনুন বহুত দিনৰ মূৰত ব্লগ শ্বুট কৰি আছোঁ বাকী আপোনালোকে জানে মানে অসমত অলপমান মানে ধুমুহা বতাহ চলি আছে চাইক্লন আহি গৈছে মানে ঘপক কৰি 1 ঘণ্টাৰ ভিতৰতে মানে ঠাণ্ডা পেলাই দিছে এনেকুৱা হৈছে মানে এজাক ধুমুহাহে পুৰা একদম ঠাণ্ডা কৰি দিছে অসম বাকী বহুতৰে লছ হৈছেও বহুত ঘৰ ভাঙিছে গাড়ীৰ মটৰত পৰিছে চাগে মানুহো মৰিছে এনেকুৱা হৈছে চ' সেইকাৰণে ভ্লগ ওলাবও পৰা নাই বাকী ৰ'দ দি থকা কাৰণে ৰ'দ দি আছিল তো ভ্লগ মানে ওলাবৰ কাৰণে ভ্লগ বনাবৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় ৰ'দত বাকী ইফালে ধুমুহাও আহি গ'ল চ' বহুত লেট হৈ গ'ল এইবাৰ ভ্লগ শ্বুট কৰাত তো এতিয়া ওলাই যাই আছোঁ মানে মই ওলাই আহিছোঁ আপোনালোকে লোকেশ্যনটো চাব পাৰে বাকী এইবোৰ চাওক কেতিয়াবা আহিলে মই চাব আপোনালোকে এনেকুৱা পাত দেখাই নাপায় মোৰ ভিডিঅ'ত চাব বাট আজি পাত হৈ আছে মানে বতাহ পূৰা দি আছে এইকেইদিন চ' এতিয়া ওলাই যাব ওলাইছোঁ এটা বেলেগ লোকেশ্যনত যাব পাৰিলে যাম আজি মানে নিউ লোকেশ্যন এটা ভাবি আহিছোঁ যদি যাব পাৰোঁ যাম মানে মই চিনি নাপাওঁ বাট গুগল মেপ লগাই হ'লেও যাম আৰু তো চাই থাকিব ভিডিঅ'টো শেষলৈ চাব বাকী স্কিপ নকৰিব গাইজ আৰু চেনেলটো যোনে নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ' পোনপ্ৰথমে আপোনাৰ তাতে যায় আৰু আপুনি চাব পাৰে এতিয়া বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' মই ৰিচিভ আৰু আপোনালোকে চাই আছে ব্লগ আৰু আজ ইউটিউব চেনেল চ' গাইজ আজি চাব পাৰে ব্লেক পিন্ধি আহিছোঁ আৰু চুজটো বাৰু বেলেগ কালাৰ গাড়ীটো মোৰ ব্লেকে চ' লেটছ গো গাইজ যাওঁ আৰু অ'কে গাইজ মই ভৰলো আহি পাই গৈছোঁ আৰু এতিয়া ৱেডাৰহে চেঞ্জ হৈ গ'ল ৱেডাৰে চাগে নতুন লোকেশ্যনটোত আমাক যাবই নিদিব য'ত যাম বুলি ভাবিছিলোঁ কাৰণ বৰষুণ দিওঁ অৱস্থা হৈ গৈছে পূৰা কলা হৈ গৈছে মানে মই যেতিয়া ভিডিঅ' শ্বুট কৰি আছিলোঁ তেতিয়াতো অলপমান ৰ'দ টাইপৰ আছিলে বাট এতিয়া কি হৈ গ'ল ঘপক কৰি এইফালে ৰ'দটো লুকাই গ'ল আৰু আন্ধাৰো হৈ গ'ল বৰষুণ নিদিলে ভাল আছিল আৰু এইফালে খ্ৰীষ্টান মেমো আহি পাই গৈছে হা অ'কে গাইজ খ্ৰীষ্টান মেমো আহি পাই গৈছে এইফালে চুলি বান্ধি আছে পিছফালে ঘূৰিব নোৱাৰা নহ'লে ধাক্কা লগাই দিব এই বা গাইজ ভুলতে দিয়া ওলাই গৈছে কি কয় চৰি কি তাৰপিছত কি কৈছা মানে গাইজ দিয়কো ওলাইছে একবাৰ সেইটো বোলে চৰি কৈছে দিয়া ওলাইছে সেইটোও চৰি দে বোলে দে আচ্ছা ভুলতে গাইজ প্যাৰছে কথা ওলাই গ'লে সেইটো চৰি কৈ কিনে দমতে ক'ব আৰু ভাত খাইছোঁ মই পেটত হা গাইজ এতিয়া আকৌ ব্ৰিজখনত উঠিবৰ কাৰণে ঘূৰি যাব লাগিব কাৰণ ৰাস্তা বন্ধ কৰি দিছে টোটেলি চ' আগতে ঘূৰি লওঁ দেন লগ পাই আছোঁ গাইজ চলো যাই থাকোঁ এতিয়া অ'কে গাইজ বৰ্তমান আমি আহি পাই গ'লোঁ নুনমাটি আৰু ইয়াতে পেট্ৰলটো ভৰাই লওঁ জল্দি দেন আৰু অলপ আগত যাব লগা আছে যাওঁ আৰু 100 টকা দিওঁ অ'কে গাইজ তেলটো ভৰাই ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা আৰু আগত যাব লাগিব আমি আৰু ভালেখিনিও যাব আছে বাট জেগাটো এতিয়া নকওঁ মই বা চিনি নাপাওঁ জেগাটো এতিয়া জেগাটো যদি যাওঁ তেতিয়া ক'ম আৰু দেখাম ভিডিঅ'ত আৰু যাব নাপালেতো নায়ে আৰু চলো যাই থাকোঁ বৰ্তমান আমি আহি পাই গ'লোঁ সাতগাঁও আৰু এইফালৰ পৰা লেফ্ট গ'লে এইফালে সাতগাঁৱৰ ভিতৰত সোমাই মানে সাতগাঁও ৰাস্তাই এইখিনি চ' লেফ্ট গ'লে এইফালেদি আমচিং যোৰাবাট বুলি এটা জেগা আছে য'ত মানে টি গাৰ্ডেন আছে চ' এইফালেদি যায়নে গুগল মেপত বেলেগ চাইডেদি দেখায় বাট মই এটা ফ্ৰেণ্ডক সুধিছিলোঁ মানে সি গৈছে অলৰেডি সি ইফালেদি বুলি কৈছে ইফালেদিয়ে মেছেজত ইফালেদিয়ে কৈছে নে বেলেগ চাইডেদি কৈছে মই ভালকৈ বুজি পোৱা নাই বাট মই সাতগাঁও বুলি সুধোঁতে সি সাতগাঁও বুলি বুলি কৈছে চ' চাই লওঁ এইফালেদি পাওঁ নে নাপাওঁ আমাৰ লোকেশ্যনটো লেটছ গো গাইজ আৰু এইফালে ব্ৰিজ বনাই আছে এইফালেও ব্ৰিজ বনাই আছে বাপৰে বাপ সেইখন পুৰণা ব্ৰিজ চাহ কিমান টিকলা ব্ৰিজ আছিল এতিয়া কিমান ডাঙৰ ব্ৰিজ বনাই দিলে বাহ
তো গাইছ যাই থাকোঁ ভাগ্য দিবা অঁ ভাইটি এই চাহপাতৰ বাগিচা ইফালে যায় না চিধা না তো গাইছ মোৰ লগৰ ল'ৰাই কোৱাটোৱে ৰাইট ওলাল চিধাই যাব দিছে চ' চাই লওঁ কিন্তু গুগল মেপত ইফালেদি নেদেখায় গাইছ বেলেগ চাইডেদি এটা দেখায় চ' চলো যাই থাকোঁ এতিয়া আমি এতিয়া আহি পাই গ'লোঁ এইটো এটা কিবা ৱেলকাম টু নাৰেংগী মিলিটাৰী ষ্টেচন চ' ইফালেদি সোমাব দিছে সোমাই পূৰা চিধা যাব দিছে আমাক চ' চাই লওঁ এতিয়া লেটছ গো আৰু কেমেৰা লগাই আহিছোঁ গাইছ মিলিটাৰী জেগাত মই ভাবিছোঁ ৰখাই দিয়ে নেকি ৱাও কি মজা লাগি আছে গাইছ জেগাবোৰ হা মিলিটাৰীৰ এইটোৰ কেম্প মানে ষ্টেচনৰ ভিতৰত গোটেই পাৰ্ক চাৰ্ক চব আছে ৰে আৰু কিমান বেছি ধুনীয়া ৱাও এইগিলা চব ভিতৰত কি আছে মানে এইটো হা মই কেম্প থকা বুলি ভাবিছিলোঁ বাট ভিতৰতে ইমান ডাঙৰ ৰাস্তা ইমান এইগিলা চব এইগিলা দেখাই নাছিলোঁ গাইছ আমি বৰ্তমান আহি পাই গ'লোঁ আমচিং যোৰাবাটৰ টি গাৰ্ডেন গাইছ এইফালে চাওক মোৰ যদি ৱৰ্ডটো কোৱাত ভুল হোৱা নাই আমচিং যোৰাবাটৰ টি গাৰ্ডেন চাওক গাইছ কি মজা জেগাত আহি পাই গৈছোঁ গাইছ আপাৰ আছাম আহি পাই গ'লোঁ এনেকুৱা লাগি আছে কাৰণ আপাৰ আছামতো বহুত বেছি টি গাৰ্ডেন আছে পূৰা নেশ্যনেল হাইৱেৰ চাইডেও টি গাৰ্ডেন দেখা পাব আপোনালোকে যদি কোনোবাই আপাৰ আছাম যোৱা নাই চাওক কিমান পাহাৰ টাইপ হৈ আছে বাট এইখনতো পাহাৰ নহয় টি গাৰ্ডেনবোৰ এনেকুৱা জেগাতে থাকে আৰু চাগে চাহপাত কাটি আছে নেকি নাই কটা মজা লাগিছে উঠি যাব পাৰি নেকি পুৰা একদম হা যাবি নেকি গাড়ীখনটো আমি ইয়াতে ৰখালোঁ বাট আমি এবাৰ চাওঁ ইফালে যাব পাৰে নেকি পূৰা একদম এনেকুৱা মজা লাগি আছে গাইছ কেমেৰাটো খুলি লওঁ অ'কে গাইছ বৰ্তমান আমি গাড়ীৰ পৰা নামি লৈ পিছফালে চাব পাৰে গাড়ীখন থৈ দিছোঁ বাকী চাওক কেনেকুৱা লাগছে গাইছ খ্ৰীষ্টান মেমৰ ৱৰ্ড পূৰা মজাই ওলাই আছে বাইকে এবাৰ আমি তলত নামি চাব দে নাম যাব পাৰিবি গাইছ শৰাই ঘাটৰ ব্ৰিজখনেদি খ্ৰীষ্টান মেমে যাই আছে বাৰু বাকী মজা লাগি আছে গাইছ বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বাট আজি এইফালে চাওঁ বাট আজি খ্ৰীষ্টান মেমক মই কোৱা নাই হয় না খ্ৰীষ্টান মেমক সদায় গাইছ মই প্লেনটো কৈ কেনে আহোঁ কাৰণ তাই বহুত বেছি কৈ থাকে যে ক'ত যাব মোক কৈ ল'বি তেতিয়া মই সেই হিচাপত ড্ৰেছ পিন্ধিম বাট মই মন্দিৰৰ বাহিৰে বাকী য'তে যাওঁ তাতে কৈ দিওঁ কাৰণ মন্দিৰত নগ'লে খ্ৰীষ্টান মেমে এনেও নৰ্মেল বেলেগ ড্ৰেছবোৰ পিন্ধে বাট মন্দিৰত গ'লে স্পেচিয়েলি চালৱাৰ পিন্ধে না চ' সেইকাৰণে মন্দিৰ গ'লে কৈ দিওঁ বাকী ক'তো মই নকওঁ বাট টি গাৰ্ডেন চাওক এইখিনিত অলপ পাতলা দেখিব কিন্তু ওপৰ ফালে পূৰা মজা হৈ আছে আপাৰ আছাম গ'লে না পূৰা হাৰা ভাৰা দেখা পাবি এতিয়া ইয়াতে অলপমান পাৰ্টটো বেলেগ হৈ গৈছে চাওক কি মজা চৌকে গাইছ এতিয়া আমি ক'ত উঠিব ট্ৰাই কৰিছোঁ চাওক এইটো কেমেৰাত কিন্তু কম দেখা পাই আছে পাৰিবি দে ৰ মই ফাৰ্ষ্ট গ্ৰিপ লৈ লওঁ গাইছ পৰি নাযাবি কিন্তু দে তই এটা পৰি গ'লে কিন্তু ময়ো পৰি যাম যাইফালে উঠ পাৰিবি নৰবি গাইছ এইখিনি মানে বহুত বেছি শ্লিপাৰী হৈ আছে তাতে শ্লিপ খাইছে কোনোবাই নহ'ব আমাৰ দ্বাৰা আমি মানে মোৰ দ্বাৰা হ'ব কিন্তু খ্ৰীষ্টান মেমৰ দ্বাৰা নহ'ব ন চ' প্ৰব্লেম হৈ যাব পাছত চাওক ঐ কেনে লাগছে ক দে হাল্লা কৰি দে তা মজা দে গাইছ এণ্ড গাইছ ৰিচেণ্টলি আমি এটা ৰাইডত গৈছিলোঁ বাট ভ্লগটো বনোৱা নহ'ল কাৰণ মানে বহুত বেছি ডিচিপ্লিনত গৈ আছিলোঁ আৰু লাইনত গৈ আছিলোঁ কাৰণে আগত মানে মানুহবোৰ আছিল মানে আমাৰ ৰাইডাৰবোৰ আছিল চ' মটৰ ভ্লগিঙত একোৱে নাহিলে ভাল চ' সেইকাৰণে মই ভ্লগটো নিদিলোঁ আৰু বাকী আধা আধৰুৱা ভ্লগ হৈছিল চ' মই ভ্লগটো আপলোডে নিদিলোঁ বাকী আমি গৈছিলোঁ স্কুটি ৰাইডাৰ
ক্লাবৰ লগত ৰাইডত যোনটো ফাৰ্ষ্ট হৈছে মানে ফাৰ্ষ্ট এইটো খোলা হৈছে গুৱাহাটী মানে অসমতে গোটেই নৰ্থ ইষ্টত বুলিয়ে কৈছে চ' এইটো ফাৰ্ষ্ট প্ৰথমবাৰৰ বাবে খোলা হৈছে আমাৰ সঞ্জীৱ দাই খুলিছে বাকী সঞ্জীৱ দাক নাজানে যদি মই কৈ দিওঁ ভেস্পা ৰাইডাৰ বুলি আছে ইনষ্টাত চ' তেখেতে ইনভাইট দিছিল তো মই গৈছিলোঁ বাকী আৰু বহুত ৰাইডাৰ আহিছিল চ' চবৰ লগতে মই এটা ৰিল দিছোঁ শ্বৰ্টছো দিছোঁ শ্বৰ্টছটো আপোনালোকে লিংক আছে তলত চাই ল'ব নহ'লে প্ৰফাইলত গুচি যাওক তাতে শ্বৰ্টছটো পাই যাব আপোনালোকে চাব মজা লাগিছে বাকী ৰাইডত যাবনে নাই মোৰ লগত আজি গাইছ এইটো আমি আমাৰ গুৱাহাটীৰ পৰা কিমান হ'ব গাইছ মই জালুকবাৰী থাকোঁ আৰু জালুকবাৰীৰ পৰা আমচিং যোৰাবাট যদি কোনোবাই এইটো চাইডৰ পৰা চাই আছে তো কিমান দূৰ হয় কমেণ্ট কৰি জনাব মোৰ হিচাপততো লাগে 30 কিলোমিটাৰৰ ওচৰা ওচৰি হ'ব লাগে 30 নহয় 25 তো হ'বই হ'ব সিফালে যায় কিনে আৰু উঠিব লাগে জেগা নাই হা মানে মই উঠি গ'লোঁ হয় কিন্তু খ্ৰীষ্টান মেমে নোৱাৰিব কি কৰিবি এণ্ড গাইছ আমাৰ স্কুটি ৰাইডাৰ ক্লাবৰ এটা ষ্টিকাৰ দিছে মই গাড়ীৰ পিছফালে মাৰি লৈছোঁ টেংকত আৰে তাতে আছে মাৰি লৈছোঁ সেইকাৰণে দেখোন ভিডিঅ' বনো চ' গাইছ মই অলপমান ওপৰত যাব পাৰোঁ না ট্ৰাই কৰোঁ চ' নহয় নহয় একদম ওপৰত নাযাওঁ তই নোৱাৰিবি এইফালে যাব কাৰণে মই জানো গাইছ মোক সদায় পাই গ'লে ৰিক্স প'জ দি আছে আহিব পাৰিবি নোৱাৰিবি চাওক কিমান ওখৰচোন একদম মজা লাগিছে আৰু আমাক তলত থৈ দিছে চব চলো এই আগত যাওঁ নেকি হা গাইছ আমি অলপমান আগত যাওঁ কাৰণ ইয়াতে মানে অলপমান উঠিব পাৰিলে মাজলৈকে যাব পাৰিলে মজা লাগিল হয় বাকী আপোনালোকে যদি গুৱাহাটীৰ বাহিৰৰ পৰা চাই আছে তো ইয়াতে আহিব পাৰে আৰু গুৱাহাটীৰ যদি কোনো অহা নাই ইয়াতে আহক মজা ভাই ব্লগ আপাৰ আছামৰ ভাই ব্লগ দাৰ্জিলিঙৰ ভাই ব্লগ ইয়াতে আহি কেনে দাৰ্জিলিঙৰ দৰে পাহাৰটোতো নাই বাট চাহপাতৰ ফিল্ডটো পাব ইয়াতে আহিলে চলো আহা গাইছ ইয়াৰ পৰা এবাৰ নাজাৰা চাব পাৰে সেইখন এখন বাগিচা এইখন আৰু আগতো চাগে আছে আমি যোৱা নাই হয়নে নহয় চ' গাইছ কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্ট কৰি জনাব বাকী যোনে যোনে অহা নাই মইতো ক'ম কি কবি আহক বোলে মইতো ক'ম আহক গাইছ মজা শান্তিৰ পৰিৱেশ এটা মজাকৈ টাইম স্পেণ্ড কৰি আপোনালোকে গুচি যাওক আৰু বাকী ইয়াতেতো দোকান দেখা পোৱা নাই চাগে দূৰতো নাই কাৰণ ইয়াতে পেট্ৰল পাম্পে নাই চবেই দোকানৰ আগে আগে পেট্ৰল থৈ দিছে চ' তেল ভালকৈ লৈ আহিব বাকী কিবা খোৱা বস্তু লৈ আহক ইয়াতে মস্ত নেচাৰৰ মাজত বহি কেনে খাওক হা পাৰিলোঁ হয় কিন্তু এইগিলা এই মানুহ চাই আছে চাওক এই বাপৰে বাপ হাত দেখাই আছে কি মজা লাগিছে চাওক ইফালে গোটেই বাকী গাইছ এইফালে চাওক মই এইটো ৰাইডাৰ ক্লাবৰ মানে স্কুটি ৰাইডাৰ ক্লাবৰ মই এবাৰ ষ্টিকাৰটো দেখাই দিওঁ আপোনালোকক ভাঙিলি নেকি কিবা বাকী স্কুটি ৰাইডাৰ ক্লাবৰ এইটো আৰু আপোনালোকেও যদি কোনোবা স্কুটি চলাই আৰু জইন হ'ব বিচাৰে চ' আহি যাব আমাৰ লগত বাকী ভেস্পা ৰাইডাৰ বুলি এজন মানে আমাৰ মেইন ছিনিয়ৰ ৰাইডাৰ এজন আছে সেইজনৰ লগত কণ্টেক্ট কৰিলে আপোনালোকে জইন হৈ যাব বিন্দাছ আৰু ৰাইডাৰ আপডেট লাগিলে তেখেতক ফ'ল' কৰি থৈ দিব তো স্কুটিত আমাৰ মানে আমাৰ ৰাইডিঙত আপোনালোকে জইন হ'ব পাৰে সেনেকুৱা চ' এইটোৱে ষ্টিকাৰটো 2024 মানে ৰিচেণ্টলি আমি এইটো মানে ষ্টাৰ্ট হৈছে আৰু ফাৰ্ষ্ট মিটআপ যি কয় আমি কৰি আহিছোঁ বৰ্তমান চ' আপোনালোকেও আহিব পাৰে কোনোবাই যদি স্কুটি লয় আমি আগৰ লোকেশ্যন এটাত ৰখিছিলোঁ বাট এই লোকেশ্যনটো চাওক ইয়াতে মানুহো আছে বেছি আৰু মানে উঠা অলপমান ৰাস্তাও ভাল আছে ইফালে চাওক কি মজা লোকেশ্যন আৰু গাড়ীখন আমি তাতে দিছোঁ এইখন বাকী এইফালে যাওঁ এইফালে অলপমান ৰাস্তা আছে এইফালে উঠি যাম এইফালে লেটছ গো ওকে গাইছ আমি এটা মস্ত আকৌ বেলেগ জেগাত আহি পাই গ'লোঁ মানে ইতেনে হাততে আহিছোঁ কিন্তু এতিয়া মানে আমি ওপৰত উঠি আছোঁ চাওক আৰু এইফালে ওপৰত গোটেই বাগিচাবোৰ আছে এই চাওক ইয়াতে মানুহ চানুহ অলপ আছে এইফালে ফটো উঠি আছে বাকী গাড়ী তাতে আৰু অলপ পিছল হৈ আছে কাৰণ বৰষুণ দিছে ন এইকেইদিন বৰষুণে দি আছে হয় না চ' পিছল হৈ আছে আমি অলপ মানে যাম তালৈকে তো তাত যাই কিনে চাওঁ মজা মস্ত লাগছে একদম আহি কেনে কেনে লাগছে পইচা বাচুল মানে আমি ক'ব লাগিব তেল বাচুল গাইছ আৰু চিষ্টেমবোৰ বহুত বেলেগ না সেইছা এতিয়া আৰু এনেকুৱা ৰাস্তা মানে অলপকৈ ৰাস্তা অলপ যাওঁ তো আহি থাক লাহে মই ইয়াৰ পৰা চাওঁ তই থাক গাইছ মোক চাওক সেই চাওক খ্ৰীষ্টানে মই ক'ত থৈলোঁ হা ভাগৰতে গাইছ ভেল্টি আছে একদম মোৰ কিন্তু ভাগৰ লগা নাই
অলপ অলপ ভাগৰি আছোঁ বাট ইমান লগা নাই আহিবি এই মই ইমান জলদি ইমান ওপৰত আহিলোঁ চা না ভাগৰতে থাকিব পৰা নাই তাই এইফালে চাওক হেল্ল' ক'ত এইফালে চা গাইছ খাতাৰনাক লোকেশ্যন আছোঁ মই বহুত বেছি ওপৰত আহি গ'লোঁ আৰু শ্বৰ্টকাট মাৰিছোঁ ৰাস্তা হ'ল মোৰ এইটো মই এইখিনি ডাইৰেক্ট ওপৰতে উঠি হা চুচৰি আহিলে কাপোৰ লেতেৰা হ'লে তই ধুবি ৱাশ্বিং মেচিনত দিব বোলে গাইছ একো নাই মই এতিয়া চাওঁ মোৰো ভাগৰ লাগি গৈছে গাইছ মই ক'ত পৰা ক'ত উঠি গৈছোঁ গাইছ আমি ওপৰৰ পৰা তলত আহি পাই গ'লোঁ খ্ৰীষ্টানে আমাৰ ভাগৰ লাগিল এই ওপৰলৈকে কিয় নগ'লি মোৰ লগত উশাই অহা নাই বোলে চাওক হা গাইছ মই কি জানো ইয়াতে এনেকুৱা চিন হ'ব পানীটো অনা নাই মানে সদায় মানে মোৰ ডিগ্ৰীত থাকে বা আমি কিনি খাই লওঁ বাট এনেকুৱা জেগাত সেইকাৰণে খ্ৰীষ্টানে আমাৰ পানী পেলাব বুলি মই কি জানো চ' ইয়াতে চাওক মানুহে বেটাৰী গাড়ী ভাড়া কৰি কিনে ইয়ালৈকে আহিছে বাকী এইটো ব্ৰহ্মপুত্ৰ আমি আহোঁতে পাৰ হৈছোঁ বাট খ্ৰীষ্টানে আমাৰ হাৱা টাইট দিছিল এইবাৰ কিন্তু এবাৰ পাৰিবি নে নাই হা খ্ৰীষ্টানে আমি এইবাৰ নৰবই গাইছ বাট মইতো পাৰিম বাৰু মই আগতে যাই লওঁ হা নাটক কৰি আছে কিয় নাটক কৰি কি আছ তই এইখিনি নাম্ব পৰা নাই এইখিনি দে না মোক ধৰ না এইখিনি নাম্ব পৰা নাই আমি য'ত ফটো উঠিলোঁ ভিডিঅ' শ্বুট কৰিলোঁ তাৰ পৰা ওলালোঁ এতিয়া অলপমান আগত যাই আছোঁ তাৰ পৰা ঘূৰি আহিম এতিয়া কাৰণ আমি আৰু যাব লগা আছে ন বহুত দূৰ বাট এতিয়া অলপমান আগত যাই কিনে চাই আহোঁ আৰু কেনেকুৱা লাগে আৰু আগৰ ফালে চ' এইফালেও জেগাবোৰ ভালেই আছে সেইখিনিতকৈও চাওক গাইছ কি মজা এইটো আমচিং যোৰাবাট নাই অ'কে গাইছ মই এতিয়া ঘূৰাওঁ চ' গাইছ আমি এতিয়া ইয়াৰ পৰা ঘূৰালোঁ বাকী ইয়াৰ পৰা বাই বাই কওঁ আৰু আমি চলো বাই বাই টি গাৰ্ডেন চলো চ' এতিয়া গাইছ আমি ঘৰৰ ফালে যাই থাকোঁ লেটছ গো চলো খাব ৰেডি হা ইয়ালৈকে অহাৰ কাৰণে তোক তাতে নামাই নিদিলোঁ নেকি গাইছ ইয়াতে খাব কালি ভিডিঅ'ত দেখিছে কালিয়ে স্ক্ৰীনশ্বট মাৰি ৰাখিছে মেনুখন আৰু আজি আহি গৈছে হে চাওক আৰু তাৰ পৰা গুচি আহি কিনে গাড়ীত গৈছে এনেহ'লে ৰেষ্টুৰেণ্টত গ'লে মানে ধৰক এনেকুৱা ষ্ট্ৰীটত গ'লে পূৰা দোকানখনৰ ওচৰত চাই থাকিব এনেকুৱা আজি ইয়াতে আহি বহিছে কৈ আছে বেছি ভোক লাগছে বোলে এইগিলা চাব নোৱাৰে ইমান চাই থাকিব নোৱাৰে বোলে সেইকাৰণে ইয়াতে আহি বহি আছে যোনটো অৰ্ডাৰ দিছে সেইটো খাই কিনে গুচি যাব বোলে হে কিয়া বেছি ভোক লাগছে বোলে সেইকাৰণে চাই থাকিব নোৱাৰে নহ'লে বোলে গোটেই খোৱা যাব হে গোটেই খোৱা যাব বোলে চ' অ'কে গাইছ মই এতিয়া ঘৰৰ ফালে গৈ আছোঁ চ' তাৰ আগতে ভিডিঅ'টো এণ্ড কৰি লওঁ চ' আজি ভিডিঅ' এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়াহ'লে বাই বাই জয় অসম গাইছ আৰু চেনেলটো যোনে যোনে নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ' পোনপ্ৰথমে আপোনাৰ তাতে যায় আৰু আপুনি চাব পাৰে গাইছ তো চলো বাই বাই এবাৰ মোৰ হুলিয়াটো চাই লওক এইটো পিন্ধি আহিছোঁ কাৰণ খ্ৰীষ্টানে মেমৰ এইটো পিন্ধি লৈছোঁ কাৰণ মোৰ হেলমেটৰ গাইছ এবাৰ গ্লাছটো চেঞ্জ কৰিব লগা হৈছে মানে কালাৰটো অলপমান ফেড হৈ গৈছে চ' অলপমান ভাল কৰি দেখা নাপায় সেইকাৰণে চলো